হেল্ল' এভৰিৱান, কি খবৰ? আজি আমি একদম খোজকাঢ়ি গৈ আছোঁ ঢকুৱাখানালৈ। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। আৰু আহি থাকোঁতে আমাৰ স্কুটিত নাইকিয়া হৈ গ'ল তেল, সেইবাবেই নিবলগীয়া হৈছে ঠেলি ঠেলি। সৰু সুৰা দুটামান বস্তু ল'বলগীয়া আছে, মণিহাৰী, কাপোৰ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই, অকণো স্কিপ নকৰাকৈ চাই যাব। আৰু আহি পাই গ'লোহি দোকানত ভৰাই ল'লোঁ তেল, নহ'লেতো খোজকাঢ়ি যাব লাগিব ন, সেইটো কাৰণে দোকানৰ পৰা পটাপট তেলটো ভৰাই ল'লোঁ স্কুটিত। আৰু আমি আহি পাই গ'লোহি ঢকুৱাখানা, এয়া চাব পাৰে। টাউনখন দেখুৱাম অকণমান দেৰিকৈ। আৰু বেংকত আহি বেংকৰ পৰা পইচা কেইটামান উলিয়াই ল'লোঁ, নহ'লে ক'ত দোকানীয়ে মুখ চাই পিনে দিব নিদিয়ে, মুখখনটো চাই দোকানীয়ে কেতিয়াও নিদিয়ে। সেইটো কাৰণে বেংকৰ পৰা পইচা কেইটামান উলিয়াই লৈ পিনে আৰু এয়া কিনিব আহি গ'লোঁ বস্তু। কি কিনিম কি নিকিনিম মানে কাপোৰ কানিৰ পৰা ধৰি মানে কি কিনিলোঁ কি নাই কিনা একদম মানে পিছত দেখুৱাম। প্ৰথমতে এতিয়া দোকানত ভাল চাৰ্ট বিচাৰি পোৱাই নাই, ইয়াৰ কাৰণে ভাল চাৰ্ট এটা লওঁ বুলি ভাবিছোঁ। চাৰ্টটো বিচাৰি পোৱাই নাই মানে। দাদাজনে পূৰা বিচাৰি আহিছে, গোটেই কাপোৰ উলিয়াই মেলি মানে শেষ কৰি দিছে। চাৰ্ট পচন্দ নহয়, একেবাৰে লাষ্টত মানে এটা চাৰ্ট পচন্দ হ'ল। আৰু ভণ্টিহঁতৰ কাৰণে কাপোৰ, মাহঁতৰ কাৰণে কাপোৰ, মামাহঁতৰ কাৰণে কাপোৰ চবলৈ ল'বলগীয়া আছিলে। আৰু ইয়াত মোৰ এযোৰ কাপোৰ চিলাব দি থৈ আছিলে, কাপোৰযোৰ লৈ ল'লোঁ। আৰু ইয়াত চব মানে কি লাগে, কেনেকুৱা ধৰণৰ কাপোৰ লাগে, এই দোকানখনত আপোনালোকে চব পাব আৰু চিলায়ো। আৰু গ'ল চুলি কাটিবলৈ, আৰু মোৰ একদম ৰখি আমনি লাগি গ'ল। একদম এঘণ্টামান এনেকৈ মানে ৰখিয়ে আছোঁ। আৰু এনেকৈ কোনে ৰখি আমনি পায় কওকচোন দেই, মোৰ একদম খং উঠি গৈছে। আৰু তাৰ পৰা চুলি কাটি হৈ গ'ল, লাহেকৈ আমি ঘৰলৈ আহিলোঁ। আৰু পূৰা বজাৰখন চাওক, ভণ্টি, দাদা, মা, পাপা, ভাইটি, জেঠু মানে একদম চবলৈ। আৰু মোৰ কাপোৰযোৰ হৈছে এইযোৰ চাওক, ভাল লাগিছে নাই কমেণ্ট এটা কৰিবচোন দেই। গোটেই কাপোৰযোৰ চাওকচোন, এইটো ষ্টাইলত গোটেই কাপোৰযোৰত ফুল আছে। আৰু মেখেলাখন এখন ব্লাউজটো চিলোৱা নাছিলে, সেইটো কাৰণে অনা হোৱা নাছিলে, যেতিয়া চিলাই হ'ব তেতিয়া দেখুৱাম। আৰু তাৰ পৰা অহাৰ পাছত কাপোৰ চাপোৰ একদম চাই মেলি ভাত খাওঁগৈ বুলি জলকীয়া দুটামানো ছিঙি ল'লোঁ। আৰু আমাৰ কণজল গছজোপা বহুত ধুনীয়াকৈ পকি আছে। আৰু অলপমান ওলাই আহিছোঁ, বৰষুণ দিছে, কিমাননো ভিতৰতে সোমাই থাকিম, সেইটো কাৰণে অকণমান টাইম ওলাই আহিছোঁ। চবে একদম ওলাই মেলি গৈছে, আৰু বৰষুণ যাক এৰিছে 2টামান বজাত, তাৰপৰা অকণমান ওলাই গৈছোঁ। আৰু তাতে এটা কেঁচা সোণৰ বোলে চেন ওলাইছে, 6 মাহ গেৰাণ্টি দিছে, কি ধুনীয়াকৈ কেইবেগটোত পেক কৰি দিছে চাওকচোন। আৰু চেণ্ডেল চাওক কি ধুনীয়া, একদম মানে অকণমানি, মই চিলচিলীয়া চেন পিন্ধোঁ বেছি, দাঁতবোৰ পিন্ধিলে মানে ডিঙি কাটে। আৰু চেণ্ডেলো ভালকৈ থৈ পিনে মই গামোচা লগাই থৈছিলোঁ, গামোচা এখনো অকণমান টাইম বৈ মেলি ল'লোঁ। কাৰোবাক লাগিলে মানে ক'ব দেই, গামোচা মোৰ ফালৰ পৰা একদম গিফ্ট দি দিম। আৰু পূৰা গামোচাখন ফুল বাচিবলগীয়া হৈ আছিলে, সেইটো কাৰণে দুমাকোন মাৰি পিনে ফুল বাচি ল'লোঁ। আৰু ৰাতি ডিঙি বিষত উঠিব পৰা নাই, মানে একদম শেষ নল'লে নহ'ব, সেইটো কাৰণে শেকো লৈ ল'লোঁ। আৰু ৰাতিলৈ মেহেন্দি অঁকা ষ্টাৰ্ট হৈ গ'ল। এইখন হাতত কেনেকুৱা লাগিছে কওকচোন বাৰু। এইখন হাতত মই নিজে আঁকিছোঁ, আৰু এইখন হাতত এইখন আমাৰ ভণ্টিয়ে আঁকিছে। আৰু এইখন হাতত তাই আঁকি দি আছে, কাৰণ সোঁ হাতখনতো নিজে আঁকিবলৈ সম্ভৱ নহয় ন, বেলেগ এটা আঁকি দিব লাগিব। সেইধৰণে কেনেকুৱা ষ্টাইলত আঁকো তাই মোক সুধি আছে, মই কৈ আছোঁ এইখন হাতত যেনেকৈ অঁকা আছে সেইখনতো সেনেকৈয়ে আঁকে বুলি কৈছোঁ। তাই একদম মিলাই আঁকি আছে। কিহৰ কাৰণে মেহেন্দি আঁকিছোঁ, কিহৰ কাৰণে কাপোৰ আঁকিছোঁ, নেক্সট ব্লগটোত মই আপোনালোকক কৈ থাকিম। আপোনালোকে ব্লগকেইটা অকণো স্কিপ নকৰাকৈ চাই যাব, তেতিয়া গম পাই যাব কিহৰ কাৰণে এইবোৰ কৰিছোঁ। আৰু মেহেন্দি ডিজাইনটো ভাল লাগিছে নাই ক'বচোন দেই। একদম আগফালে মানে আঁকি হৈ গ'ল, আৰু এইফালে পাছফালে এখন হাত আঁকিলোঁ, আৰু এইখন সোঁ হাতখনতো আঁকি হৈ গ'ল। পাছফালে ডিজাইনটো মই ক'লোঁ ইমান ষ্টাইল লগাই থাকিব নালাগে, কাৰণ ৰাতি বহুত হৈ গ'ল, সেইটো কাৰণে ইমান ষ্টাইল লগাব নালাগে, একদম অকণমানকৈ আঁকি থৈছোঁ। আৰু ৰাতিপুৱা এয়া চাওক হাতখন, নেক্সট ডে সেইদিনাখনি আৰু ভিডিঅ' চিডিঅ' বনাব মন নগ'ল। আৰু হাতখনৰ ৰংখিনি ইমান নুঠিলে চাগে। আৰু এয়া পেণ্ডেল, কিহৰ কাৰণে মই আপোনালোকক কৈছোঁ আগতে, কিহৰ কাৰণে কি কৰিছোঁ। আপোনালোকে একদম ভিডিঅ'টো মানে ভালকৈ চালে মানে, এইটো ব্লগ চাই পিনে এইটো ব্লগ চালে মানে গম পাব কিহৰ কাৰণে ইমান মানে যোগাৰ কৰা হৈছে। আৰু পেণ্ডেলটো চাওকচোন কেনেকুৱা লাগিছে ক'বচোন দেই। পেণ্ডেলটো
বহুত কম দামতে এইটো পেণ্ডেল দিয়া হৈছে। গোটেই পেণ্ডেলটো দিছে 15,000 টকাত। কাৰণ এনেকুৱা পেণ্ডেল 15,000 টকাত পোৱাটো সম্ভৱ নহয়। আৰু পৰা পেণ্ডেলটো চাওক ৰ'বা। আপোনালোকে কাৰোবাক যদি পেণ্ডেলটো লাগে যোগাযোগ কৰিব পাৰে। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।